हेलो 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 আকৌ আহি গ'লোঁ আপোনালোকৰ মাজলৈ আপোনালোকৰ মৰমৰ বৰ্ণালী আকৌ আহি গ'লোঁ টেন টেন এয়া চাওক ইমান ধুনীয়া পৰিৱেশ এই ডাৱৰবোৰ দেখিছে একে এইফালে পৰা আগুৱাই আগুৱাই আহি আছে আহোঁকৈ আহি আছে আৰু আজি জন্মাষ্টমী উপলক্ষে মানে ভাবিছে আৰু সন্ধিয়ালৈকে ৰাতিলৈকেতো বৰষুণ হ'বই শ্ৰীকৃষ্ণৰ জন্ম পাব পৃথিৱীত গতিকে আৰু বৰষুণ জাক আহিব এয়া চোৱা ধাননি পথাৰ এইখন সকলোৱে চাওক কি ভাল লাগিছে সেউজীয়া সেউজীয়া একে মাজে মাজে দুই জংঘলো হৈছে দেই বনগুটি কিছু কিছু যিয়েনক ভাল লাগিছেনে চাওকচোন ইমান ভাল লাগিছে এয়া পাছফালৰ বাৰীখনলৈ আহিলোঁ এপাক অমিতা চাব আহিছোঁ মই অমিতা পকিছে নেকি জানো পায় অমিতা নাই 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 পকা নাই অমিতা এটা পকিলে ভাবিছিলোঁ আগবঢ়াই দিম আৰু নাই এতিয়া অমিতা নাই পকা এয়া আমাৰ অমিতা গছ আমাৰ এইখন বাৰী খুব মৰমেৰে আৰু যত্নৰে কৰা এইখন বাৰী এয়া তামোল গছ এইফালে তামোল গছ এইফালে এইফালে এইখন আমাৰ বাৰী এয়া আমাৰ তামোল গছ এয়া হৈছে আমাৰ কলৰ গছ এয়া অমৃত সাগৰ ঘৰে কলৰ খেতি আৰু এইজোপা শেৱালি ফুল ৰুইছোঁ এইবাৰ নতুনকৈ আৰু এইজোপা আছে ডাঙৰ সিফালে খুব ভাল লাগে শেৱালি ফুল মই খাওঁ আপোনালোকে খায়নে বাৰু শেৱালি ফুল পাতৰ বৰাও খাই ভাল লাগে শেৱালি ফুলটো এনেই ভাজি পেলাই খাইতো ভালেই লাগে মচুৰ দাইলৰ লগত বুটি পেলাই বৰা ভাজি পেলাই খাই চাবচোন আৰু পাতবোৰ তেনেকৈ অকণমান গৰম পানীৰে ধুই পেলাই কুহুমীয়া গৰম পানীৰে ধুই ধুনীয়াকৈ বৰা ভাজি খাবচোন খুব ভাল লাগে এই আকৌ নতুনকৈ পুলি আমাৰ কেইবাটাও দিয়া হৈছে বাৰু কিন্তু কথা হ'ল এই এজোপা অমিতা চাওক দেখিছে এইজোপা অমিতা এই অমিতা ফুল ধৰিছে আৰু এই ফুলবোৰ অকণমান ওচৰৰ পৰা মই আপোনালোকে দেখুৱাই লৈছোঁ এয়া ফুল এই ফুলবোৰ আপোনালোকে খায়নে মই নাজানো কোনে কোনে খায় মোক কমেণ্ট কৰি জনাবচোন খুব ভাল লাগে এইটো এটা ঔষধি হয় আৰু এটা চেণ্ট এটা আছে ভাল লাগে অকণমান তিতিকি ভাৱ এটা থাকে বাৰু তথাপিও ভাল লাগে খাবলৈ গৰম পানীত অকণমান ভিজাই থ'ব ফুলকেইপা ছিঙি ছিঙি পেলাই এঘণ্টামান ধৰক তিয়াই থৈ দিলে তাৰপিছতে তাক ভালকৈ ধুই মেলি ভাজি পেলাই পিঁয়াজ আৰু বুটৰ লগত ভাজি পেলাই খাব ভাতৰ সৈতে খুব ভাল বস্তু এইজোপা কল নতুনকৈ এই গছ পুলিবোৰ লগাইছোঁ আমি কল ধৰিছে বাৰু গতিকে আগবঢ়াই থোৱা হৈছে গণেশ বাবাৰ নামত আৰু অন্য কলো আছে আমাৰ চেনি কল আছে এইটো নতুনকৈ লাগিছে এইফালে ফল ধৰিছে এইখন বাৰীখনত সৰুকৈ কৰিছোঁ যদিও বহু কিবাকিবি বস্তু ইয়াত লগোৱা হৈছে আৰু এইফালে আছে ৰহদৈ এজোপা প্ৰথম এইবাৰ ৰহদৈ লাগিছিলে ফুল ধৰিছিলে আৰু 8টা ৰহদৈ হৈছিলে মই ছিঙি পেলাই ঘৰত থৈছোঁ বাৰু দেখুৱাম আপোনালোকক আৰু এয়া বেদনা আছে ডালিম আছে সকলোবোৰ বস্তুৱে আছে ইয়াতে এয়া হৈছে আমাৰ ঘৰৰ পাছফালে থকা বাৰীখনৰ আৰু বাছ এইফালে হ'ল এইফালে বাছ এয়া হ'ল আমাৰ পাণ গছ পাণৰ খেতি কৰিছোঁ আমি এয়া পাণৰ খেতি তামোলবোৰ যেতিয়া ডাঙৰ হৈ যাব ওখ হৈ যাব ইয়াৰ পৰা পাণৰ হেৰি নি পেলাই পুলি তাত লগাব লাগিবসকল সৰুকৈ এখন বাৰী কৰিছোঁ মোৰ মানুহজন আৰু মই লগ লাগি পেলাই অকণমান মাটিত আৰু বাৰীখন কৰি পেলাই খুবেই আমি সুখী দুইজনে এই আম গছ অহাবাৰ চাগে লাগিব এইজোপা চালানী আম হয় আৰু এইজোপাও দুজোপা আম লগোৱা হৈছে কঁঠাল পুলিও লগোৱা হৈছে প্ৰতিটো বস্তু এটা এটাকৈ লগোৱা হৈছে গতিকে আপোনালোকে মোৰ বাৰীখন চাই কেনে পালে ক'বচোন মোৰ খুব ভাল লাগে মই কৈছোঁ নহয় গছপুলি মই ৰুই ভাল পাওঁ আৰু এনেকৈ সেউজীয়া পৰিৱেশ খুবেই ভাল লাগে ৰাতিপুৱা খিৰিকীখন খুলিয়ে পাছফালে চালে মানে ঘৰৰ লগতে লাগি আছে বাৰু খুব ভাল লাগে গতিকে আপোনালোকে মোক জনাবচোন কেনেকুৱা পালে ভিগি ভিগি ৰাহাত মে মিঠি মিঠি বাত মে ऐसा लगता है कैसा लगता है हाँ ऐसा लगता है तुम बन के बादल मेरे बदन को भिगो के मुझे छेड़ रहे हो ला 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 লা 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 বন্ধু বান্ধৱীসকল মই এটা গানো গাই শুনালোঁ আপোনালোকক গতিকে আজি সন্ধিয়া যিহেতুকে জন্মাষ্টমী সকলোৱে জানে সকলোৱে পালন কৰিব বিশেষকৈ নামঘৰবিলাকত আৰু সকলোৱে ঘৰতো শৰাই দিব আমাৰো ওচৰৰ এটা পোৱালি আছে আমাৰ মাজনী ভতিজা ওচৰত যাম সিহঁতৰ ঘৰলৈ যাম সন্ধিয়া পোৱালিটোৰ লগত অকণমান খেলিম শৰাই আগবঢ়াব তালৈ যাম আৰু কথাটো হ'ল বন্ধু বান্ধৱীসকল আপোনালোকে মোৰ ভিডিঅ'বোৰ সকলোবোৰ চাই আৰু মই ভাল পাওঁ
কিন্তু প্লিজ 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 মোক কমেণ্ট কৰি জনাবচোন কেনেকুৱা পালে, এনেকুৱা পৰিৱেশবোৰ চাই ভাল লাগে নে নালাগে। কিবা এটা আপোনালোকে কমেণ্ট কৰিব মোৰ লগত, মোক হেৰি মানে সহযোগ কৰিবচোন, ভাল লাগে। আপোনালোকে একো কমেণ্ট নকৰে মোক, সেইকাৰণে মোৰ ভাল নালাগে। প্লিজ প্লিজ চাই সকলোৱে চোৱাত ভিডিঅ'টো চাই বাৰু, নোচোৱা নহয়, কিন্তু মই গম পাওঁ কিন্তু কমেণ্ট মোক তেনেকৈ নিদিয়ে। প্লিজ প্লিজ কমেণ্ট দিব, মই আগবাঢ়িবলৈ মোৰ সাহস থাকে, মোৰ ভাল লাগে। গতিকে চাওকচোন ইমান ধুনীয়া লাগিছে। আৰু সন্ধিয়া লগ পাম দেই আপোনালোকে মোৰ লগত। এয়া আমাৰ বাল গোপাল সৰু কৃষ্ণ। আমি আজি কৃষ্ণ গোসাঁই বনাইছোঁ। মই যে কৈছিলোঁ আপোনালোকক আহিম বুলি এঠাইলৈ। এয়া আমাৰ মাজনী ভতিজা হয়, আৰু আমাৰ ওচৰতে থাকে মোৰ ভণ্টিৰ ছোৱালী ল'ৰা কৃষ্ণ বনাইছোঁ। আৰু এইগৰাকী গুণগুণে চাই আছে। গুণগুণে গৰমতে কাপোৰ খুলি দিলে, এতিয়া হাঁহিছে তাই। আমি আজি বাল গোপাল বনাইছোঁ। কৃষ্ণ শ্ৰীকৃষ্ণ আপোনালোকৰ চাওক, সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব দেই আমাৰ কৃষ্ণক। দিনু দিনু বাঁহী বজাই দিয়া। টিক টিক টিক। এই আমাৰ কৃষ্ণই বুজি পাইছে। এইয়া এইয়া বাঁহীয়ে বজাই যে বাপেকেহে গ'ল আজি, গোপিনী হেৰি বিচাৰি পেলাই গ'ল, বাপেকে বাঁহী বজাই বজাই। শ্ৰীকৃষ্ণৰ বাঁহীটো বাপেকে লৈ গ'ল। তুমি কৃষ্ণ গোসাঁই ন। বন্ধু বান্ধৱীসকল কেনেকুৱা লাগিছে আমাৰ বাল গোপালক? ভাল লাগিছে যদি শ্বেয়াৰ কমেণ্ট একদম কৰিব দেই, আৰু আপোনালোকে লাইক কৰিব। আজি আমি চেলিব্ৰেট কৰিছোঁ এনেকৈ ওচৰতে মামীহঁতৰ ঘৰতে। চাই দিয়া মাজনী চাই দিয়া, এইটো নকৰিবা, কৈ দিয়া জন্মাষ্টমী সকলোকে শুভেচ্ছা দিলোঁ বুলি কোৱা, কৈ দিয়া। মোৰ ফালৰ পৰা শুভেচ্ছা। ঠিক আছে বাৰু। আকৌ চাইছে আমাৰ বাল গোপাল, আকৌ চাইছে। বাই বাই কৰি দিয়া গুণগুণ, বাই বাই কৰি দিয়া, বাই বাই কৰি দিয়া, বাই বাই কৰি দিয়া, বাই বাই।